हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल सुमन ब्लॉग। সকলোকে মোৰ এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি যাচ্ছি বগামাটি। তো আমাৰ লগত সৌৰা আছে, বিৰাজ, ৰাহুল, আমি চবে যাই আছোঁ। তো ব্লগটো লাষ্টলৈকে চাই থাকা কি হয়। তো ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গড়েশ্বৰ, ইয়াৰ পৰা বগামাটি দূৰ আছে। আমি বগামাটিত যাম অলপ পিছত। ইয়াতে চবে গা ধুই আছে, আৰু ইয়াতে অলপ পিছত আমি যাম বগামাটি।
কি মারলি কিবা এটা দেখা স্লিপ মার এটা এইটো আয়ানি রেডি আছে রে গা ধুব কেপ চেপ খুলি যাব এনেইটো বেয়া কৰি দে দে দীপ সাঁতোৰ কি হ'ল তোৰ কি হ'ল এ হাতেৰি আছে দেখা নাই এটা কোনাতে থাকলি দেখোন মই কোনাতে থাকি মই নোৱাৰো না আগত যাবা মই মাৰমেড মই জলপৰা গামছা পিন্ধা জলপৰা তো গাইজ আমি এতিয়া যাইছো বগামাটি এয়া আমি ওলাইছো যাব আমি এতিয়া বগামাটিত যাম চাই থাকা আমি কি কৰো Welcome to Bogamati picnic spot. Guys, finally আমি এটা বগামাটি পালো এয়া বগামাটি আমি আইছো এইটো ধীৰাজ ফটোগ্ৰাফাৰ এইটো আমাৰ আয়ান আমি আইছো এতিয়া আমি এটা পালো তো কেনে লাগিছে মোক ক'ব গাইস কমেন্টটো জানো কৰিব কমেন্ট কৰিব ইয়াৰ চুলিত ঐ তো এয়া চাও আপোনালোকে আমি বৰ্তমান আছো বগামাটি এয়া দ্বীপ তো আপোনালোকে চাই থাকক ব্লগটো আৰু আমি কি কৰো ইয়াতে পানী নামিম সাগে তো গাইস এই বগামাটি এয়া আমি আছো
এই গুফাটোত চাবি কালাক যি পানী আছে নহয় ভিতৰত এইটো সুমন ভাই, এইটো বিপ্লৱ, এয়া ফটো উঠাই আছে, এইটো বিপ্লৱ। আমাৰ এতিয়া ফটোশ্বুট কৰা হ'ল। এতিয়া আমি যাব ওলাইছোঁ। আমি যাওঁ, আগত এখন ব্ৰিজ আছে, ব্ৰিজটোত অলপমান বহিম, তাৰপিছত আমি যাম। এই চব প্লেচ। তো গাইস আমি চাৰিআলি পাম আৰু তো বেছি টাইম নাই, তো আপোনালোকে চাই থাকক। 10 মানৰ ব্লগ হয়, তো দেখা যাব ৰাতিখন আমি যাই আছোঁ। তো আমার লাইসেন্স নাই, তোমালোকৰ আছে, তোমালোকে আগত যোৱা। তো গাইজ ফাইনেলি আমি এতিয়া ঘৰ পালোঁ। তো মই কৈছিলোঁ ব্ৰিজ দেখুওৱা কথা, ব্ৰিজটো দেখাব নোৱাৰিলোঁ কাৰণ সকলোৱে দেখা পাইছে যে আহোঁতে ৰাতি হ'ল। তো বেলেগ দিনা গ'লে দেখাই দিম। ব্লগটো আজি ইমানতে সমাপ্ত কৰিলোঁ। বাই বাই, আৰু লগ পাম নেক্সট ব্লগত।